মই এনেই ছ'চিয়েল মিডিয়াত গম পাইছোঁ যে আঠবিধ যিটো সামগ্ৰী GI টেগ লাভ কৰিব গৈ আছে, কিন্তু অফিচিয়েলি GI মানে ৰেজিষ্ট্ৰেশ্যনৰ পৰা এতিয়ালৈকে ঘোষণা হোৱা নাই। খুব মানে আনন্দ কৰিব লগা কথা যে আমাৰ বড়োসকলৰ যিটো আত্মসন্মান সন্মানৰ পৰিচয়, প্ৰাইড অফ বড়ো পিপুল বুলি কয়, এই আৰণাইটো এইবাৰ আঠবিধ আইটেমৰ 1 নম্বৰতে GI টেগ লাভ কৰিব সক্ষম হ'ব গৈ আছে। যিকোনো সময় আজি বা কালিৰ ভিতৰত GI ৰেজিষ্ট্ৰেশ্যনটো ডিক্লেয়াৰ কৰিছে। এতিয়া মই এনেই ছ'চিয়েল মিডিয়াত গম পাইছোঁ যে আঠবিধ যিটো সামগ্ৰী GI টেগ লাভ কৰিব গৈ আছে, কিন্তু অফিচিয়েলি GI মানে ৰেজিষ্ট্ৰেশ্যনৰ পৰা এতিয়ালৈকে ঘোষণা হোৱা নাই। আগতে আমি যোৱা বছৰ প্ৰায় 13বিধ আইটেমটো GI টেগ লগ পাইছিলোঁ, আৰু এই ভিতৰত খাদ্য বস্তুও আছে আৰু বস্ত্ৰ আছে। এইবাৰো বস্ত্ৰও আছে, মদ জাতীয় যিটো পৰম্পৰাগত মদ আৰু শুকান মাছৰ পৰা তৈয়াৰ কৰা নাফাম, এইবিলাক। আৰু আটাইতকৈ মানে খুব মানে আনন্দ কৰিব লগা কথা যে আমাৰ বড়োসকলৰ যিটো সন্মানৰ পৰিচয়, প্ৰাইড অফ বড়ো পিপুল বুলি কয়, এই আৰণাইটো এইবাৰ আঠবিধ আইটেমৰ 1 নম্বৰতে GI টেগ লাভ কৰিব সক্ষম হ'ব গৈ আছে। যিকোনো সময় আজি বা কালিৰ ভিতৰত GI ৰেজিষ্ট্ৰেশ্যনটো ডিক্লেয়াৰ কৰিব। অসমৰ এতিয়া মুগা আৰু গামোচা কেইটামান আইটেম GI টেগ লাগি গৈছে। GIটো এটা ৰিকগনিশ্যন হয়। GI ৰেজিষ্ট্ৰেশ্যন চেন্নাইৰ হেডকোৱাৰ্টাৰ আছে, আৰু তেওঁলোকে ৰিকগনিশ্যন দিয়ে। আৰু তাৰ অৰ্থটো হ'ল যে যদি আৰণাইৰ কথা কওঁ, তাৰ যিটো এটা পেটেণ্ট ৰাইটৰ নিচিনা, তাৰ যিটো এটা অনাৰশ্বিপ, এইটো বড়োসকলে ভৱিষ্যতত আৰু কোনেও এইটো দাবী কৰিব নোৱাৰে। আৰু গামোচা যেনেকৈ অসমীয়াৰ আত্মগৌৰৱৰ প্ৰতীক, গামোচা অসমীয়াৰে, খালি ৱেষ্ট বেংগল বা উত্তৰ প্ৰদেশৰ যিকোনো সংগঠন দাবী কৰিলেও নহ'ব। এই ৰেজিষ্ট্ৰেশ্যনটো দিছে, কিন্তু কথাটো হ'ল যে আমাৰ GI টেগ লগাৰ পিছত আমাৰ দায়িত্ব থাকে যে আজি গামোচা GI ৰেজিষ্ট্ৰেশ্যন GI টেগ পালে, কিন্তু কিমানজন অসমীয়া মানুহ GI ৰেজিষ্ট্ৰেশ্যন কৰিছে যে আমি গামোচাৰ GI টেগটো ব্যৱহাৰ কৰিম আৰু ব্যৱসায় কৰিম। তাৰ কাৰণে লাখ লাখ অসমীয়া মানুহ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া ছাবস্ক্ৰাইবাৰ হৈ যাব, গামোচা তেওঁলোকে ব্যৱহাৰ কৰিব। সেই হিচাপত ব্যৱসায়িক দিশত গামোচাৰ ব্যৱসায় ভাল হ'ব। এইখিনি যদি আমি কৰিব নোৱাৰোঁ, বিশ্ব বা পৃথিৱীত থকা বড়ো মানুহে যদি আৰণাই ব্যৱহাৰ নকৰে, আৰণাইৰ ৰেজিষ্ট্ৰেশ্যন কৰি নলয়, GI ৰেজিষ্ট্ৰেশ্যন, তেতিয়া GI ৰিকগনিশ্যনটো এনেই থাকি যায়। তথাপিও এটা ডাঙৰ এটা ৰিকগনিশ্যন হয়। তাৰ কাৰণে GI ৰেজিষ্ট্ৰেশ্যনক আমি ধন্যবাদ জনাইছোঁ। আৰু এই সময়ত BTC কাউন্সিলত যিটো 2 বছৰমান আগৰ পৰা আৰম্ভ কৰিছিলে, আৰু ৰেৱা নাৰ্জিহাৰী তেতিয়া EM আছিল, আৰু 21বিধ আইটেমৰ GI টেগ পোৱাৰ কাৰণে আবেদন জনোৱা হৈছিল। এইটো প্ৰায় পূৰা হৈ গ'ল। যোৱাবাৰ 13বিধ আইটেম পাইছিলোঁ, এইবাৰ 8বিধ আইটেম। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতেও ষ্টেটৰ পৰা যিটো ডিপাৰ্টমেণ্ট, সেইবিলাকত কেতিয়াবা মতামত বিচৰা হয় যে তাত এটা কনফ্লিক্ট আছে নেকি, বা কনফ্লিক্ট অফ ইণ্টাৰেষ্ট থাকি যায় নেকি। আমি যিকোনো যিটো সম্ভৱ সেইটো আমি আলোচনা কৰোঁতে সহায় কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও সহায় কৰিলে। এতিয়া এইকাৰণে আজিৰ দিনটো খুব মানে মই, যদিও আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই, যদি কালি পৰহি হৈ যায়, তেতিয়ালৈ আমি আনন্দ উল্লাসেৰে এটা উদযাপন কৰিম। কিন্তু আজি মই ক'ব নোৱাৰোঁ, কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত কথাটো আহিছে। गोजोनथाव खौरां। क'क्राझारनि थागिबि सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। क'क्राझार सहराव गोदानै खुलिदों गंसे शपिं मल। क'क्राझार सहराव थानाय गोदोनि बाजार इन्डिया शपिं मलखौ सिफायनानै गोदानै भि-मार्ट मुंनि गंसे शपिं मल खुलिदों।
क'क्राझार सहराव थानाय गोजाम अभारब्रिजनि गुदियाव एबा एमआरएम हस्पिटालनि अपोजिट साइडआव गोदानै भि-मार्ट मुंनि गंसे शपिं मल खुलिदों। बे गोदानै खुलिनाय भि-मार्ट शपिं मलाव नोंथाङा गोबां रोखोमनि गाननाय जोमनाय आरो बायदि मुवा बेसादफोर मोननो हागोन। जेरै उन्दै हौवासा आरो हिन्जावसाफोरनि गाननाय जोमनायनिफ्राय लानानै ओंखाम ओंख्रि संग्रानि आइजें आइला आरो बायदि मुवा बेसादफोर मोननो हागोन। नोंथाङा बे भि-मार्ट शपिं मलाव नोंथांनि नांगौ जानाय मुवा बेसादफोरखौ थांनानै गावनि गोसो बायदि बासिनानै लायनो हागोन।